নমস্কাৰ বন্ধুসকল, ঘৰুৱা বিধানৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। দুপাৰী বগা চিকচিকীয়া দাঁত, মুকুতাৰ দৰে উজলি থকা দাঁত কোনে নিবিচাৰে? সকলোৱে বিচাৰে। কিন্তু বিভিন্ন কাৰণত আমাৰ দাঁতত দাগ লাগে। সেইবাবে আজি মই এনেকুৱা এটা বিধান দিম যিটোৰ দ্বাৰা আপোনালোকে নিজৰ দুপাৰী দাঁতক বগা চিকচিকীয়া মুকুতাৰ দৰে কৰিবলৈ সক্ষম হ'ব। তেন্তে আজিৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব যদিহে আপুনি আপোনাৰ দুপাৰী দাঁতক ধুনীয়া কৰিবলৈ বিচাৰে। তেন্তে আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। দুপাৰী বগা দাঁত আত্মবিশ্বাসৰ প্ৰতীক। আপোনাৰ দাঁত দুপাৰী যদি ধুনীয়া বগা চিকচিকীয়া হয়, তেনেহ'লে আপোনাৰ আত্মবিশ্বাস আৰু অধিক বৃদ্ধি পায়, লগতে আপোনাৰ পাৰ্চনেলিটিও যথেষ্ট বৃদ্ধি পায়। কিন্তু আমাৰ দাঁতত বিভিন্ন কাৰণত হালধীয়া বা ৰঙা দাগ লাগে, যেনে তামোল খোৱাৰ বাবে, গুটখা খোৱাৰ বাবে, অত্যাধিক চিগাৰেট খোৱাৰ বাবে, কেতিয়াবা আইৰণযুক্ত পানীৰ বাবেও লাগে। পানীত যদি অধিক আইৰণ থাকে, লগতে অইন বিভিন্ন কাৰণতো দাঁতত দাগ লাগে। আৰু আজি মই সেই দাঁতৰ দাগবোৰ আঁতৰ কৰাৰ বাবে এটা ঘৰুৱা বিধান দিম। আৰু এই ঘৰুৱা বিধানটোৰ বাবে আপোনালোকক দুবিধ সামগ্ৰীৰ প্ৰয়োজন হ'ব। প্ৰথমবিধ হ'ল তুলসী পাতৰ পাউডাৰ। তুলসী পাতৰ পাউডাৰ আপোনালোকে ঘৰতে প্ৰস্তুত কৰি ল'ব পাৰিব অতি সহজতে। তুলসী পাত কেইমুঠিমান পানীত ভালকৈ ভিজাই লৈ, পানীত ধুই লৈ ভালকৈ ৰ'দত শুকাব দিব। আৰু শুকাই যেতিয়া জৰ্জৰীয়া হ'ব, মিক্সিত আপোনালোকে সেইখিনি পাত গুড়ি কৰি তাৰ পাউডাৰ বনাই ল'ব পাৰিব। আৰু লগতে প্ৰয়োজন হ'ব এফাল গোল নেমুৰ। তেন্তে জানি আহক কেনেদৰে এই বিধানটো প্ৰস্তুত কৰিব। 2 চামুচ তুলসী পাতৰ পাউডাৰৰ লগত এটা গোল নেমুৰ এফাল কাটি লৈ তাৰ ৰসখিনি তাতে দি ল'ব। আৰু তাৰপিছত সেই পেষ্টটো ভাল কৰি আপোনাৰ দাঁতত আঙুলিৰে মালিচ কৰিব। তুলসী পাতত দাঁতৰ হালধীয়া বা ৰঙা ৰং আঁতৰ কৰা এবিধ বিশেষ উপাদান থাকে। লগতে তুলসী পাত এণ্টিবেক্টেৰিয়েল হোৱাৰ বাবে দাঁতত দাগ সৃষ্টি কৰা বেক্টেৰিয়াবিলাক ধ্বংস কৰে, আৰু লগতে মুখৰ দুৰ্গন্ধও আঁতৰ কৰে। আৰু নেমু হ'ল এক প্ৰকাৰ নেচাৰেল ব্লিচিং এজেণ্ট। নেমুৱে আপোনাৰ দাঁতটো বগা কৰাত সহায় কৰে, যিহেতু নেমুত ব্লিচিং এজেণ্ট হিচাপে কাম কৰে। গতিকে দাঁতৰ সকলো দাগ নেমুৱে আঁতৰ কৰে। এই পেষ্টটো আপুনি ডেইলি এবাৰকৈ ইউজ কৰিব পাৰে। ভালকৈ দাঁতত আঙুলিৰে মালিচ কৰিব আৰু তাৰপাছত পানীৰে ধুই দিব। আৰু চাব আপোনাৰ দাঁত অতি সোনকালে বগা কিচকিচীয়া মুকুতাৰ দৰে ধুনীয়া হৈ উঠিব। তেন্তে এতিয়াই আছিল আজিৰ ঘৰুৱা বিধান। যদি বিধানটো ভাল পাইছে, লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। জনাব কেনেকুৱা বিধান আপোনালোকক লাগে, মই দিবলৈ চেষ্টা কৰিম। আৰু লগতে মোৰ চেনেল ঘৰুৱা বিধানক নিশ্চয় ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰিবলৈ কোনো পইচা নালাগে, সম্পূৰ্ণৰূপে ফ্ৰী। মই সদায় এনেকুৱা ধুনীয়া বিধান দি থাকোঁ। গতিকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, তেনেহ'লে আপোনালোকে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে নটিফিকেশ্যন পাই যাব। যদি ছাবস্ক্ৰাইব নকৰে, আপোনালোকে হয়তো আপোনালোকৰ প্ৰয়োজনীয় বিধানটো মিছ কৰি দিব পাৰে। সেইবাবে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল নটিফিকেশ্যনটো অন কৰি দিবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহক, কালিলৈ পুনৰ এটা নতুন ঘৰুৱা বিধান